हेलो बंधुসকল আজি আমি আলোচনা কৰিম এটা আৰ্নিং এপছৰ বিষয়ে ভিডিওটো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি লেটেষ্ট আপকামিং নটিফিকেশন পাবৰ কাৰণে এই এপছটোৰ নাম হৈছে কেছ গো এই এপছটো প্লে ষ্টৰত এভেইলেবল আছে এটা প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব ইয়াত জাস্ট স্ক্ৰেচ কৰিব লাগে স্ক্ৰেচ কৰি কিনি মানি আৰ্ন কৰিব পাৰি 24 ঘণ্টা 40টা স্ক্ৰেচ দিয়ে আৰু তাত 5টা শৰ্ট ভিডিও এড আহে এড কেটা স্কিপ কৰিব পাৰিব মোৰ বৰ্তমান বেলেন্স আছে $2.66 আছে আৰু মই লাষ্ট টাইম $5 উইথড্ৰ কৰিছিলো ইয়াত এতিয়া আমি স্ক্ৰেচ কৰি চাও বাৰু স্ক্ৰেচ কৰি চাও মই মানি গানটো স্ক্ৰেচ কৰি চাও স্ক্ৰেচ এণ্ড মেটচ $3 symbols win $1000 যদি মোৰ তিনটা ডলাৰ সিম্বল মিলি যায় তেতিয়া মোৰ $1000 আহি যাব স্ক্ৰেচ কৰিম মই এতিয়া যদিহে মোৰ তিনটা সিম্বল মিলি যায় না অকল এটা সিম্বলে আছে মোৰ ইয়াত বাৰু মোক 1000 কইন দিছে 1000 টোকেনছ দিছে বাৰু মোৰ বৰ্তমান 1000 টোকেনছ প্লাস হৈছে ইয়াত অকল টোকেনছ বুলি নহয় ইয়াত মানিও আহে $0.05 এনেকে মানি আৰ্ন কৰিব পাৰি আৰু কথা এটা কওঁ যে এইকেইটা এপছ মোবাইলৰ যিকোনো এপছ যে আপোনাক এটো পৰিবাৰ নহয় সদায় পইচা পেড কৰি নেথাকে যেতিয়া ট্ৰাফিক কমি যায় তেতিয়া অটোমেটিক হিহঁতে পেমেন্ট দিয়া বন্ধ কৰি দিয়ে হেতু কাৰণে যিমান টাইমলৈকে পইচা দি থাকে তেতিয়ালৈকে এইকেইটা এপছ ইউজ কৰিব লাগে আৰু যেতিয়া পইচা দিয়া বন্ধ কৰে তেতিয়া এইকেইটা এপছ আনইনষ্টল কৰি দিব লাগে আৰু প্লে ষ্টৰে লাট মাৰি হতক ওলাই দিব মোৰ বৰ্তমান দুইটা ডলাৰ সিম্বল মিছ খাইছে হেতু কাৰণে 1.1500 স্ক্ৰিন কিবা আহিছে টোকেন আহিছে আৰু এটা স্ক্ৰেচ কৰিছো এটা স্ক্ৰেচ কৰিবৰ কাৰণে মানে এডছ চাব লাগিব তেতিয়া স্ক্ৰেচ কৰিব পাৰি সুপাৰ হিৰো এটো টেগ এ ব্ৰেক হোৱাটছ এ শৰ্ট ভিডিও টু কন্টিনিউ ক্ৰিয়েটিং দ্য কাৰ্ড সৰি মই নকৰো আৰু ইয়াত এড চাব লাগিব তেতিয়া আকৌ স্ক্ৰেচ আহি যাব কেনেকৈ ৰিডিম কৰিব লাগে চাও ৰিডিম কৰাটো আৰু প্ৰফাইলত যাব প্ৰফাইলত গৈ কিনি কেশ আউট অপচনটো ক্লিক কৰিম কেশ আউট অপচনটো ক্লিক কৰি ইয়াত টোটেল ৰিৱাৰ্ডত ক্লিক কৰিব নহয় টোটেল ৰিৱাৰ্ড নহয় কেশ আউট দেয়াৰ হলছত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ অপচন ওলাই যাব পেড অপচন উৰাই যাব ইয়াৰ কেচেবল বেলেন্স ইজ লেছ দেন $5 বৰ্তমান মোৰ $5 নাই হেতু কাৰণে মোৰ ৰিডিম কৰিব পৰা নাই বাৰু যেতিয়া আপোনাৰ $5 হৈ যাব তেতিয়া ৰিডিম কৰিব পাৰিব ভিডিওটো আজিলৈ ইমানে যদি হে ভিডিওটো ভাল লাগিল তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট আপকামিং নটিফিকেশন পাবৰ কাৰণে